নমস্কাৰ বন্ধুসকল, আজিৰ ভিডিঅ'ত আপোনালোকক জনাম কিদৰে আপোনালোকে ঘৰতে বহি আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপোনাৰ টু হুইলাৰ, বাইক অথবা আপোনাৰ ফ'ৰ হুইলাৰখনৰ ইঞ্চুৰেঞ্চ কেনেকৈ ৰিনিউ কৰিব। গতিকে পলম নকৰি আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথমতে আমি ইয়াত ক্ৰোম ব্ৰাউজাৰ অপেন কৰি লৈছোঁ। আপোনালোকে আপোনাৰ মোবাইলত থকা যিকোনো এক ব্ৰাউজাৰ অপেন কৰি ল'ব পাৰে। তাৰপিছত আপোনালোকে টাইপ কৰিব পলিচি বজাৰ। পলিচি বজাৰ টাইপ কৰাৰ পিছত আপোনালোকে policybazar.com এই ৱেবছাইটটোত যাব। ৱেবছাইটটোৰ লিংক মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম, তাৰ পৰা আপোনালোকে গৈ ৱেবছাইটটো এক্সেছ কৰি ল'ব পাৰিব। তাৰপিছত আপুনি হোম পেজখন দেখিবলৈ পাইছে পলিচি বজাৰৰ। আপোনালোকে নিশ্চয় পলিচি বজাৰৰ নাম শুনিছে। ইয়াত বিভিন্ন ধৰণৰ ইঞ্চুৰেঞ্চ আপোনালোকে পাব। তাৰ পৰা কম্পেয়াৰ কৰি আপুনি যিটো আপোনাৰ কাৰণে সুবিধাজনক বুলি ভাবে সেইটো ইঞ্চুৰেঞ্চ আপোনালোকে ক্ৰয় কৰি ল'ব পাৰিব। ইয়াতে মই টু হুইলাৰৰ কাৰণে, মোৰ বাইকখনৰ কাৰণে মই ইঞ্চুৰেঞ্চ ৰিনিউ কৰিম। গতিকে মই ইয়াতে যিটো টু হুইলাৰ অপশ্যন আছে তাতে মই ক্লিক কৰিছোঁ। এতিয়া আপোনালোকে দেখিছে ইয়াতে এণ্টাৰ বাইক নম্বৰ বুলি এটা অপশ্যন দিয়া আছে। এই অপশ্যনটোত আপোনালোকে আপোনাৰ বাইকৰ নম্বৰটো টাইপ কৰক। তাৰপিছত আপোনালোকে গেট কোডছ এই অপশ্যনটোত ক্লিক কৰিব। এতিয়া এখন নতুন উইণ্ডো শ্ব' হৈছে। ইয়াতে আপোনালোকক দেখাইছে হেজ ইউৰ কাৰেণ্ট পলিচি এক্সপায়াৰ্ড। গতিকে আপোনাৰ বৰ্তমান যিটো ইঞ্চুৰেঞ্চ পলিচি চলি আছে বাইকখনৰ সেইটো এক্সপায়াৰ্ড হৈছে নেকি। যদি হৈছে তেনেহ'লে কিমান দিন হৈছে। মোৰ ক্ষেত্ৰত পলিচি এক্সপায়াৰ্ড হোৱা নাই, গতিকে মই নট এক্সপায়াৰ্ড অপশ্যনটোত ক্লিক কৰিছোঁ। তাৰপিছত আপোনালোকে দেখিবলৈ পাইছে উইচ কভাৰ ডিড ইউ হেভ অন ইউৰ এক্সপায়াৰিং পলিচি, মানে আপোনাৰ যিটো পলিচি আছিলে সেইটোত আপোনালোকৰ কি প্লেন আছিলে। ইয়াতে প্ৰথমতে আছে ষ্টেণ্ডাৰ্ড কম্প্ৰিহেনচিভ, থাৰ্ড পাৰ্টি, লাইবিলিটি অনলি আৰু আই ডোণ্ট ৰিমেম্বাৰ। যদি আপোনাৰ মনত নাই তেনেহ'লে আই ডোণ্ট ৰিমেম্বাৰ অপশ্যনটোত ক্লিক কৰিব। কিন্তু সচৰাচৰ আপোনাৰ পুৰণি পলিচিখনত আপোনালোকৰ এই ডিটেইলছখিনি থাকে। গতিকে তাৰ পৰা চাই আপোনালোকে ইয়াতে অপশ্যনটো চিলেক্ট কৰিব পাৰিব। ইয়াতে মোৰ আছিলে থাৰ্ড পাৰ্টি, গতিকে মই থাৰ্ড পাৰ্টি অপশ্যনটোত ক্লিক কৰিছোঁ। ইয়াতে আপোনালোকে দেখিছে বিভিন্ন ইঞ্চুৰেঞ্চ পলিচিৰ ফালৰ পৰা কিমান আপোনাৰ পলিচিৰ প্ৰিমিয়াম হ'ব এইটো ইয়াতে দিয়া আছে। তাৰ পৰা আপোনালোকে পলিচি চিলেক্ট কৰিব লাগিব। কিন্তু প্ৰথমতে আপুনি ওপৰলৈকে আহিব। ইয়াতে আপুনি এটা অপশ্যন দেখিব IDV। এই IDV অপশ্যনটোত আপোনালোকে এডিট বুলি এটা অপশ্যন দেখিছে। এই এডিট অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকে আপোনালোকৰ IDVটো মেক্সিমাম কৰি দিব। ঠিক আছে, মেক্সিমাম কৰি কিনে আপোনালোকে আপডেট IDV অপশ্যনটোত ক্লিক কৰিব। এতিয়া আপোনালোকে ইঞ্চুৰেঞ্চ কোম্পানীবিলাকৰ পলিচিৰ প্ৰাইচবিলাক আপোনালোকে দেখিবলৈ পাইছে। ইয়াতে বিভিন্ন ইঞ্চুৰেঞ্চ কোম্পানী আছে। মই আপোনালোকক ছাজেষ্ট কৰিম যে আপোনালোকৰ ওচৰতে যিটো ইঞ্চুৰেঞ্চ পলিচিৰ অফিচ আছে বা সহজতে যাতে আপোনালোকে কিবা কাৰণত দুৰ্ঘটনাগ্ৰস্ত হ'লে পলিচি ক্লেইম কৰিব পাৰে, তাৰ কাৰণে আপোনালোকে তেনেকুৱা এটা কোম্পানী চিলেক্ট কৰিবলৈ চেষ্টা কৰিব। তললৈ আহি আপুনি এটা অপশ্যন দেখিব চি মোৰ। এই চি মোৰ অপশ্যনটোত আপোনালোকে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে ইয়াতে আপোনাৰ অপশ্যন আছে পাৰ্চনেল এক্সিডেণ্ট কভাৰ। এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিলে আপোনালোকৰ পাৰ্চনেল এক্সিডেণ্ট কভাৰ অপশ্যনটো আপোনাৰ পলিচিৰ ভিতৰত সোমাই পৰিব। গতিকে মই ইয়াতে ক্লিক নকৰোঁ। আৰু আপোনালোকে ইয়াতে মাল্টি ইয়াৰ প্লেনছ, গতিকে আপোনালোকে এবছৰৰ কাৰণেও ল'ব পাৰে, 2 বছৰৰ কাৰণে ল'ব পাৰে অথবা 3 বছৰৰ কাৰণেও ল'ব পাৰে। গতিকে আপুনি ইয়াৰ পৰা চাই ল'ব আপুনি কোন বছৰৰ কাৰণে ল'ব বিচাৰিছে। মই বৰ্তমান 1 বছৰৰ কাৰণে ল'ব বিচাৰিছোঁ, গতিকে মই এইটো ইয়াত কাটি দিছোঁ। এতিয়া মই আহি মোৰ ইঞ্চুৰেঞ্চ পলিচিটো মই চিলেক্ট কৰিছোঁ। মই ইয়াতে নিউ ইণ্ডিয়া এছুৰেঞ্চ কোম্পানীটো চিলেক্ট কৰিছোঁ, কাৰণ মোৰ আগতেও এই কোম্পানীৰ পৰাই পলিচি লোৱা আছিলে। গতিকে মই এইটো কোম্পানীতে আকৌ পলিচিটো ল'ম বুলি ভাবিছোঁ। গতিকে আপোনালোকে আপোনালোকৰ ফালৰ পৰা ৰিচাৰ্চ কৰি ল'ব, আপোনালোকে চাই ল'ব কোনটো পলিচি আপোনালোকে ল'লে আপোনালোকৰ কাৰণে ভাল হয়। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে ইয়াতে প্ৰাইচটো দিয়া আছে। প্ৰাইচটোৰ কাষতে এটা এৰ' চিন দিয়া আছে আৰু গ্ৰীণ কালাৰেদি প্ৰাইচটো হাইলাইট কৰা আছে। গতিকে আমি এই গ্ৰীণ কালাৰৰ প্ৰাইচটো য'ত হাইলাইট কৰা আছে তাতে আমি ক্লিক কৰিম। ক্লিক কৰাৰ পিছত আপোনালোকে দেখিবলৈ পাইছে এক নতুন উইণ্ডো শ্ব' হৈছে। ইয়াতে আপোনালোকে প্ৰথমতে আপোনালোকৰ নাম, মোবাইল নম্বৰ, ইমেইল ID, কমিউনিকেশ্যন এড্ৰেছ আৰু পিনক'ড আপোনালোকে এণ্টাৰ কৰিব। তাৰপিছত তললৈ আহি কণ্টিনিউ টু ষ্টেপ 2 অপশ্যনটোত ক্লিক কৰিব। মই প্ৰথমতে এইখিনি ফিল আপ কৰি লৈছোঁ। ইয়াতে মই মোৰ নাম, এড্ৰেছ, ফোন নম্বৰ এইবোৰ গোটেইখিনি ফিল আপ কৰি লৈছোঁ। এতিয়া মই কণ্টিনিউ টু ষ্টেপ 2 অপশ্যনটোত ক্লিক কৰিম। এতিয়া আপোনালোকে দেখিবলৈ পাইছে এখন নতুন পেজ শ্ব' হৈছে। ইয়াতে আপোনাৰ নমিনীৰ নাম, নমিনীৰ লগত ৰিলেশ্যনশ্বিপ আৰু নমিনীৰ এজটো আপুনি ইয়াতে দিব লাগিব। গতিকে মই ফিল আপ কৰি লৈছোঁ। এইখিনি ফিল আপ হোৱাৰ পিছত আপোনালোকে আকৌ কণ্টিনিউ টু ষ্টেপ 3 অপশ্যনটোত ক্লিক কৰিব। এতিয়া আপোনালোকে দেখা পাইছে ষ্টেপ 3 অপশ্যনত কিছুমান ডিটেইলছ অট'মেটিক ফিল আপ হৈ আহি গৈছে। কিন্তু আপোনাৰ ক্ষেত্ৰত যদি কিবা কাৰণত নাহে আৰু এইটো ইঞ্চুৰেঞ্চ কোম্পানীলৈ ডিফাৰ কৰিবও পাৰে। গতিকে আপোনালোকৰ ক্ষেত্ৰত যদি আপোনালোকৰ আপডেট হৈ নাহে তেনেহ'লে আপোনালোকে মেনুৱেলি ফিল আপ কৰিব লাগিব। ইঞ্জিন নম্বৰ দিব আপোনালোকে, তাৰপিছত চেচিছ নম্বৰ দিব। তাৰপিছত আপোনালোকৰ এটা অপশ্যন আছে প্ৰিভিয়াছ ইনচিয়ৰাৰ।
গতিকে আপুনি যদি আগতে ইনস্যুৰেঞ্চ কৰিছিলে কোনটো ইনস্যুৰেঞ্চ কোম্পানীৰ পৰা আপোনালোকে ইনস্যুৰেঞ্চ কৰিছিলে সেইটো আপোনালোকে চাব লাগিব ইয়াতে আপোনালোকে দিব লাগিব এই লিষ্টখন ওলাই পৰিছে এই লিষ্টখনৰ পৰা আপোনালোকে প্ৰিভিয়াছ ইনস্যুৰেঞ্চ কোনটো কোম্পানীৰ পৰা লৈছিলে সেইটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰি দিব তাৰপিছত আপোনালোকে প্ৰিভিয়াছ পলিচি নম্বৰটো দিব পলিচি নম্বৰটো দিয়াৰ পিছত আপোনালোকে প্ৰিভিয়াছ পলিচি এক্সপায়াৰি ডেটটো অটোমেটিক ইয়াত শ্ব' হৈ যাব যদি নহয় আপোনালোকে মেনুৱেলি এণ্টাৰ কৰিব তাৰপিছত আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যন ডেট ওলাব কেতিয়া আপোনাৰ ভেহিকেলখন ৰেজিষ্টাৰ কৰা হৈছিল তাৰ ডিটেইলছো অটোমেটিক আপডেট হৈ যাব যদি নহয় আপোনালোকে দিব লাগিব ঠিক আছে তাৰপিছত আমি সেভ এণ্ড প্ৰচিড অপশ্যনটোত ক্লিক কৰিম এতিয়া আপোনালোকে দেখা পাইছে নতুন এক পেজ শ্ব' হৈছে ইয়াতে আপোনালোকে দেখিবলৈ পাইছে মোৰ ইনস্যুৰেঞ্চ কোম্পানীৰ নাম তাৰপিছত ওপৰত দিয়া আছে আপুনি এবছৰৰ কাৰণে মই সিলেক্ট কৰিছোঁ আপোনালোকে 2 বছৰ বা 3 বছৰলৈকেও সিলেক্ট কৰিব পাৰে নেট প্ৰিমিয়াম মোৰ আহি আছে 752 रुपीस আৰু জিএসটি আহি আছে 135 रुपीस গতিকে টোটেল পেয়েবল এমাউণ্টটো হৈছে 887 रुपीस তলত আপোনালোকে এটা অপশ্যন দেখিবলৈ পাইছে গেট আপডেটছ অন হোৱাটছএপ এইটো আপুনি এনেবল কৰি থব এটো আপনি অফ কৰিবও পাৰে গতিকে আপনি এটো এনেবল কৰি থৈ দিব কাৰণ আপোনাৰ পলিচিখন আপোনাৰ হোৱাটছএপত পঠিয়াই দিয়া হ'ব তাৰ পিছত আপোনাৰ গোটেই ডিটেইলছখিনি তলত শ্ব' হৈ আছে ওপৰত এটা এডিট অপশ্যনো আছে যদি আপনি এডিট কৰিব বিচাৰে তেনেহলে এডিট কৰিব যদি সব ঠিকে আছে তেনেহলে আপুনি এডিট নকৰিব এবাৰ পাৰ্সনেল ডিটেইলছখিনি আপোনালোকে চেক কৰি লওক তাৰপিছত আপোনালোকে ভেহিকেল এণ্ড পলিচি ডিটেইলছখিনি আপোনালোকে দেখিবলৈ পাব যদি তাতে কিবা অলপ খেলিমেলি আপোনালোকে দেখিবলৈ পায় তেনেহলে আপোনালোকে এটো এডিট কৰিব পাৰিব যদি নাই তেনেহলে আপোনালোকে পেমেন্টৰ কাৰণে আগবাঢ়িব পাৰিব গোটেইখিনি চেক কৰাৰ পিছত যদি সব ঠিকে আছে তেনেহলে আপোনালোকে পে সিকিউৰলি তলত যেটো আপুনি অপশ্যন দেখিবলৈ পাইছে এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব এতিয়া আপোনালোকে আপোনাৰ পেমেন্টৰ কাৰণে ডিটেইলছবোৰ দেখিবলৈ পাইছে আপোনালোকে যেটো অপশ্যনৰে বিচাৰে সেই অপশ্যনটোৰে আপোনালোকে পেমেন্টটো কৰি ল'ব পাৰিব মই পেমেন্টটো কৰি লৈছো তাৰ পিছত আপোনালোকক দেখাই আছো আপোনালোকে দেখিবলৈ পাইছে মই পেমেন্টটো কৰি দিছো এতিয়া আপোনালোকে দেখিবলৈ পাইছে পেমেন্ট হোৱাৰ পিছত এখন নতুন পেজ শ্ব' হৈছে ইয়াতে লিখা আছে কংগ্ৰেচুলেশ্যন ইয়োৰ পলিচি হেজ বিন বুকড সাকসেসফুলি গতিকে আপোনাৰ পলিচিটো কিনা হৈ গৈছে তলত আপোনালোকে পলিচি নম্বৰ দেখিবলৈ পাব প্ৰিমিয়াম পেইড কিমান আছে সেইখিনি দেখিবলৈ পাব এই পলিচিখন আপোনালোকৰ হোৱাটছএপৰ জৰিয়তে আপোনালোকে পাই যাব লগতে আপোনালোকে যেটো ইমেইল আইডি দিব সেই ইমেইল আইডিটো এই পলিচিখন আপোনালোকক পঠিয়াই দিয়া হ'ব গতিকে কোনো ধৰণৰ চিন্তা কৰিবলগীয়া একো নাই আৰু পলিচিটো প্ৰসেস হওঁতে কিছু সময় লয় গতিকে লগালগ হয়তো আপুনি ইয়াত নাপাব পাৰে কিন্তু হোৱাটছএপত আৰু মেইলত আপোনালোকক পলিচিখন পঠিয়াই দিয়া হ'ব অলৰেডি মোৰ হোৱাটছএপত বহুত কেইটা মেছেজ আহিছে আপোনালোকে ইমেইলৰ যোগেদি আপোনাৰ পলিচিখনৰ আপডেট পোৱাৰ পিছত বা পলিচিখন পোৱাৰ পিছত আপোনালোকে ইয়াতে যেটো অপশ্যন আপোনালোকে দেখিবলৈ পাইছে গো টু মাই একাউণ্ট এই অপশ্যনটোত গৈও আপোনালোকে আপোনালোকৰ পলিচিখন ডাউনলোড কৰি ল'ব পাৰিব ইয়াতে আপোনালোকে পলিচিখনত যেটো মোবাইল নম্বৰ দিছিলে সেই মোবাইল নম্বৰটো এন্টাৰ কৰিব তাৰ পিছত আপোনালোকে প্ৰচিড অপশ্যনটোত ক্লিক কৰিব আপোনালোকৰ মোবাইলত এটা ওটিপি পঠিওৱা হ'ব সেই ওটিপিটো আপোনালোকে ইয়াত এন্টাৰ কৰিব তাৰ পিছত লগইন অপশ্যনত ক্লিক কৰি দিব এনেকৈ লগইন কৰাৰ পিছত আপোনালোকে আপোনালোকৰ প্ৰফাইলটো দেখিবলৈ পাব ইয়াতে আপোনালোকে দেখিবলৈ পাব নিজৰ পলিচিৰ বিষয়ে তাতে আপোনালোকে সি ডিটেইলছ অপশ্যনটো দেখিবলৈ পাইছে পলিচিৰ কাষতে ইয়াতে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ পিছত আপোনাৰ গোটেই পলিচিৰ ডিটেইলছখিনি ওলাই যাব লগতে ওপৰত এটা আপোনালোকে অপশ্যন দেখিবলৈ পাইছে ডাউনলোড পলিচি এই অপশ্যনটোত আপোনালোকে ক্লিক কৰিব আপোনালোকে দেখিবলৈ পাইছে আপোনালোকৰ যিখন পলিচি আছে সেইখন ডাউনলোড হৈ গৈছে গতিকে আপোনালোকে ইয়াৰ পৰাও আপোনালোকৰ পলিচিখন ডাউনলোড কৰি ল'ব পাৰিব গতিকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে গতিকে এনেদৰে আপোনালোকে ঘৰতে বহি লকডাউনৰ সময়ত আপোনাৰ বাইক কাৰ বা যিকোনো ধৰণৰ পলিচি আপোনালোকে ৰিনিউ কৰিব পাৰিব যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহলে ভিডিঅ'টো লাইক কৰিব লগতে চেনেলটো সাবস্ক্ৰাইব কৰিব মই আগলৈও এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকক দিবলৈ চেষ্টা কৰিম গতিকে ভিডিঅ'টো চোৱাৰ বাবে পুনৰবাৰ ধন্যবাদ জনাইছো আশা কৰো ই আপোনালোকৰ বাবে সহায়ক হ'ব